মালিক দাদা আপনি কি কাম করছি আপনার স্যান্ডেল যখন উল্টা হয়েছে কি স্যান্ডেল উল্টা নহয় তোর চকু দুটা উল্টা আছে সেইকাৰণে তই উল্টা দেখা পাছা তুমি মই বোলে চেণ্ডেল উল্টাকে পিন্ধছো তই দেখা পাছা না আচোন চাবিয়া উল্টাই পিন্ধছো না চিধা পিন্ধছো নাই নাই মালিক দাদা আপুনি একদম চিধাকে পিন্ধছে স্যান্ডেল এনেকেই তো পিন্ধে ময়ো এনেকেই পিন্ধো নহয় চাওক মই আপোনাৰ নিচিনা স্যান্ডেল পিন্ধো এয়া তুমি কি চাই আছা তাই চেণ্ডেলযোৰ উল্টাকে পিন্ধছি দি তই চিধা কৰি কি উল্টাকে স্যান্ডেল পিন্ধে এনেকে স্যান্ডেল পিন্ধে নেকি তই পাগলা হৈছ নেকি স্যান্ডেলটো চিধাকে পিন্ধে মই চিধাকে পিন্ধি আছো তুমিও উল্টাকে পিন্ধছা কি উল্টাকে পিন্ধো আমি এনেকে স্যান্ডেল পিন্ধে দেখা যায় মালিক দাদা এনেকে পিন্ধে হেই উল্টা উল্টা বুলি নকয় কি চিধা বুলি কম নেকি তই পাগলা হৈছ নেকি পাগল মই নাই স্যান্ডেল লয়ে মই চিধাকে পিন্ধি আছো না কি ভাই লাগে তই চিধাকে পিন্ধি লাগব মোৰ স্যান্ডেল চিধাকে চিধাকে মোৰ স্যান্ডেল কি না কি কৰি আছে ৰয়ে কি কৰি আছে মই জ্ঞান দিবা নাই তো এছনা না আয়ো রে মা আমার স্যান্ডেল হ্যাঁ তুই মোক মারছা তো কাজি মার তুই মোক কে মারছা মারি গে তুই মোক স্যান্ডেল কিনছা তুই মোক উল্টা কে পিনছা স্যান্ডেল উল্টা কে পিনছা হ্যাঁ তুই মোক মারছা তুই আমার নিয়ে উল্টা করবি নিচে আর তুই মোক উল্টা কে মারবা ছাড়ে তুই মোক স্যান্ডেল কিনে দিলি কত কিনে দিমু কে সিঙ্গেল আছে হ্যাঁ মোক কে মারছিস কি ৰচন চাই কাজিয়া নকৰবি ৰচন ৰহে কিয় কাজিয়া কৰি আছা মই তহঁতক কাজিয়া ৰখাবাই আহিছিলো মই মাৰ খাবা অহা নাছিলো তো কি কৰা উঠোন উঠাই উঠোন তই ঠিকে আছা ভুলটো তাই ৰে তোৰ ভুল নাই উঠ যা তই যা ঘৰত এইটো কি আনছাই টিভি নতুন টিভি টিভি হাও তোৰ মনত নাই নেকি মালিকে যে কৈছিল টিভি ফ্ৰিজ একো চলাবা নৰি বুলি হাও হে তহঁতকে কৈছি আমাৰ কথাটো বেলেগ আমাক টিভি চিভি সব চলাবা দিছি ও রুমে এই টিভি আনছি নতুন টিভি হ্যাঁ টিভি আনছি আমার হয়তো আমার টিভি চাব লাগব এতিয়া বঢ়িয়া করছে কিন্তু আপনি ভালে হইছে আমার নতুন টিভি আনছি বা কি ধুনিয়াকে চাম এতিয়া আমি ন হেৰি আমি বেলেগ চাব নেদো কিন্তু হ্যাঁ আনো কারক ভিতর লৈ ন বহুত ওজনতে টিভি ইয়াতে লগালে ভাল হ'ব নেকি বৰগতে বৰ নাটক কৰবা আইছি খালি কাৰ্টুন এটা লৈছি লৈহি একেবাৰে টিভি আনছো দুয়োটা লেভেল দি আছে আপোনালোকে বগা হোৱাৰ কাৰণে টেনচন লৈছে নেকি এতিয়াৰ পৰা কোনো টেনচন নাই কাৰণ সঁচাকে টিভি আনছি দেখোন হেতে মই মিছা বুলি ভাবছিলো আৰে মালিকে দেখোন সদায় কেং কৰি থাকে লাইনৰ বিল বেছিকে উঠব বুলি এহেতে টিভি চলাবা কেনকে পাৰে তেতিয়াহ'লে মই ইফালে গৰমত খিজি আছো তেতিয়াহ'লে আজিৰ পৰা ময়ো ফেন চলাম হাও এই দেখোন একো মাত বোলে নোহোৱা হৈছে কিবা কৰি আছে ৰুমৰ ভিতৰত একবাৰ চাই আহিব লাগিব হেৰি এই ৰিমোটটো ধৰকচোন বেটি ফেন চলাই কাৰণে এটা মস্তি মাৰি শুই আছে মালিকক যাইতে লগাই দি আছো মালিক দাদা হাও আপনি নিমখ তেল দি খুদা ভাত খাই আছে আপনি খুদা ভাত খাব বুলি জানিয়ে মই আপোনাৰ কাৰণে মাছৰ আঞ্জা থৈ দিছিলো খাওক টেঙা দি বঢ়িয়াকে বনাইছো তই কি ক'বা আহিছা এইটো কোৱা দাদা এটা কথা কি হ'ল জানে না এই মঞ্জুই যে তাই নহয় ৰুমত ফেন চলাই কেনে শুই আছে আপুনিতো জানে ইমান লাইনৰ বিল হৈছে আজিকালি আপুনি তাইক মানা কৰিব তাই ফেন চলাইছে তাইক মই দি আছো ভাতকেইটা খাই যাবা দি মঞ্জু এই গৰম দিন নপৰাতে যে ফেন চলাছা লাইনৰ বিলটো তই দিবি না মই দিম আপনি দিব মই আপনি কে দিব তাই দিব মই কিয় দিম তইহে দিবি
মই কিয় দিম মই নেদো আৰু মই যদি দিবা লাগে তেতিয়াহ'লে তাইও দিবা লাগিব মই যদি ইফালে ফেন চলাইছো তাইতো টিভি আনছি টিভি আনছা অ মালিক মই টিভি আনছো কিয় টিভি আনলে কি হ'ব লগতে মাংস আনছো মাংস আনছা মাংস আনলে হ'ব নেকি তাও লাইনৰ বিল সমানে দিবা লাগিব এই বেছি কথা কৈ লাভ নাই ভাড়াৰ ৰুমত যদি থাকবার মন আছে লাইনৰ বিল দিবাই লাগিব নহ'লে মোৰ ঘৰৰ পৰা ওলাই যাবি এই মাংস আনছা না মাংসখন ভালকৈ বনাই গেল যা আৰু মোক গেলি এক বাতি দিবি হ'ব দিয়ক মালিক দাদা আজি মাংস খাব পাম বাপেকে এই ৰুমিটোৰ কুৱাৰ পাৰটোত বা কি ক'ত থাকে বা দিনৰ দিনটো কুৱাৰ পাৰটো খালিয়ে কৰি নেদেয়ে মই একবাৰ কিবা ধুম বুলি ভাবিলেও চান্সে নাপাওঁ মায়ো কি হাও এই মাহান দেখোন গোটেই চাবোনৰ ফেনে সদায় সদায় চাবোনৰ ফেন মাহান এতে ফেল থৈ যাব মই চাফা কৰি মৰো আজি মই বাপেকে নকৰোঁ তাইও মোৰ কথা লগে থাকে না মালিকক আজি মই মালিকক তাইৰ কথা লগাম এই মন ধৰি পড়লো গোটেই চাবোন মাখা পেলাই থৈ গৈছি গেল পিঠি খান মাংস আনছা ঢিলা ঢিলা মাংস চাই দিছে না একদম লিভাৰ পটছে আনি বঢ়িয়া বঢ়িয়া মালিক কি হ'লে মাংস পিছত খাব এটা কথা কি গম বেছি নাই এই ৰুমি সদায় কাপোৰ ধুৱে কুৱাৰ পাতটোত একদম চাবোনৰ ফেন মাহান কৰি থৈ দে মই যাইতে পিছলি পড়লো হয় জানে না অলপ চাই চিতি খোজ কাঢ়ব লাগে চাবোন ফেন দেখা পাছা অলপ পানী মাৰি চাফা কৰি ল'ব লাগে সদায় চাফা কৰোৱে মই আজি চাফা কৰাৰ আগত পৰি মৰলো হয় আৰু সদায় সদায় যি তাই লেতেৰা কৰি থৈহে চাফা কৰি থৈ নৰে নেকি ঠিকে কৈছা তই কিন্তু কি জানা যোনে লেতেৰা দেখা পায় সিও চাফা কৰিব লাগে ঠিকে কৈছি দিয়ক সদায় ময়ে দেখা পাই থাকিম ময়ে চাফা কৰি থাকিম তাই লেতেৰা কৰি থাকিব কুৱাৰ পাৰত চাবোন ফেন মাখা পেলাই থৈ গৈছি পৰি কিনে কঁকাল চকাল ভাঙিল কি মোক কৈছা তই আপুনি পড়লা আপুনি বেছিকে দুখ পাইছে নেকি হে নাই দুখ পোৱা নাই অকল কঁকালখন ভাঙিছি মোৰ ইছৰাম সব এই মনৰ নহাতিৰ কাৰণে হৈছে তই যদি সেইখিনি চাফা কৰি থলি হয় আজি নপড়লাকে হয় মোৰ মানুহটো মোক যি ফাঁচে আছা তই হে ফেলাইছিলি চাবোনৰ ফেন মাহান মই বৰ পালছিলো তাতে মই বাৰু পেলালোৱে কিন্তু মই পাহৰি গৈছো তইতো দেখা পাইছা তইতো চাফা কৰি থৈ দিব পাৰা কি চাফা কৰা নাই তই মানে পৰি কেনে হাত ভৰি ভাঙক বুলি তাতে থৈ দিছা সেনকে হয় তই লেতেৰা কৰি থাকিবি মই চাফা কৰিম আৰু এতিয়া যে কথা বদলাবা আহিছা তই বা এতিয়া কৈছি নাই ফেলা মই ফেলা বুলি এতিয়া নিজে উল্টা পুল্টা কথা কৈ থাকিবি মনটো বহুত কথা কলিয়ে তাই দেখা বনাই দিছোন তই দেখা পাইছে কিন্তু চাফা কৰিব লাগে নে নাই তাতে যদি মোৰ জাগাত যদি তোৰ গিৰেৰে পড়লা হয় তাৰ যদি কঁকাল ভাঙলা হয় কি কৰিলে তেতিয়া মঞ্জু যি হ'ল হাল্লা কৰি থাকিব নালাগে দে তইতো পৰা নাই এই বেচাৰটো পচি সিহে গম পাইছে কেনে লাগছে ইটা বোলে মইহে হাল্লা কৰিলোৱে কি কথা কয়ে দাদা মাতছিল মোক মই মাতিছিলো আহি গেলো এই অলপ কাম আছিল বাৰীৰ বেৰাখনো দিব লাগে আৰু জংঘল কেইটামান ঘূৰিব লাগে ফুলৰ পুলি কেইটামান অনা আছে সেইকেইটাও ৰুব লাগে ভালকে দে মই কামত লাগি যাওঁ যা লাগি যা দাদা কি হ'লে আপুনি কাক কামত মাতিছিল পাই থাক দেখোন কামত ভাল নহয় কিয়া কিয়া সিদিনা দেখোন আপোনাক দেখোন কিমান গালি পাৰি আছিলে আপুনি দেখোন তাৰ কথা বেয়াকে কৈ থাকে ৰজাক পিছত চবে গালি পাৰে সন্মুখতে একো ক'বা নোৱাৰে আৰু দাদা কোনে কি কৈছিনো ফালা বাহেদি গোবাম তাকে ৰেডি আছে কওক কোনে কি কৈছি কাজিয়া কৰিব যাব নালাগে ৰ মোৰ কামখিনি হওক পিছততো চবকে গালি পাৰে সন্মুখত গালি পাৰিব সাহসটো নাই তাৰ মঞ্জু দাদাৰ বুদ্ধি দেখছা তোৰ নিচিনা কম মাথা থকা মানুহ বুজি নাপাবি আৰু দাদাই পাইথাক যি মাতছি গছপুলি ৰুবা দিব আৰু সেই গছপুলিত সাৰ পানী দিবা দিব আৰু তাতে গছকেইডাল ডাঙৰ দীঘল হোৱাৰ পিছত তাতে ফল মূল লাগব আৰু সেই ফল মূল লাগাৰ আগতে পাইথা দাদা এটা কথা উত্তৰ পাৰিলোৱে হাজিৰা কিমান দিব হাজিৰা তই কামত ধৰাই নাই হাজিৰা কথা আহিলে আগতে কাম চাম তাৰপিছতহে হাজিৰা দিম ঠিক আছে দাদা ঠিকে কৈছো না মই চবকে মোৰ প্লেনিংগিলা কৈ আছা বেঠা এটা কাম কৰ বালিখিনি এতে পেলাবি হা বালিখিনি পেলাম ৰ'ব দাদা পিছে মোৰ হাজিৰাটো হাজিৰাকে কৰি থাকা আগতে কামখিনি কৰ তাৰপিছত হাজিৰা দিম নহয় তোক কিয় চিন্তা কৰি আছা তই ইমান দাদা বালিখিনি যে এতে পেলাবা দিছি অলপ সিফালে নেপেলাই গিয়া কিয়া তাতে পেলালে কি হয় দাদাই কি তোৰ মতে কাম কৰিব নেকি কি তোৰ মতে কাম কৰিম নেকি মই নহয় মানে সিফালে থলি ভাল আছিল এটা থলি কি হয় নহয় মানে আহোঁতে যাওঁতে ডিষ্টাৰ্ব হ'ব তোৰ ডিষ্টাৰ্ব হয় মোৰ ঘৰ মোৰ চোতাল মোৰ মাটি তোৰ তাতে কিহৰ ডিষ্টাৰ্ব হয় তইতো ভাড়াতে আছা থাকলি থাকিব পাৰা নাট খেলি যাব পাৰা সেই চব বাদ দিয়ক দাদা পিছে বালিটো মই ক'ত পেলাম বালি এতে পেলাব লাগিব ৰ'ব বালিটো পেলাম আৰু মোৰ হাজিৰাটো হাজিৰা আগতে কাম কৰচোন তাৰপিছত হাজিৰা খালি হাজিৰা লাগে তাক হ'ব দিয়ক
বাপ কি হাজিৰা হাজিৰা খাই থাকে বই হেৰি আপনি যে বালিখিনি তাতে ৰাস্তাটোৰ মাজতে পেলাবা দিলা আমাৰো দেখোন অসুবিধা হ'ব আপনি কিয়নো হাঁহ মিলাব লাগে হাঁহ বুলি নকলে কি ক'ম মালিক হয় মালিকৰ ওপৰত হাঁহ ক'ব লাগিব সিহঁতক দেখা নাই সিহঁতে বাধা দিয়া কাৰণে সিহঁতে ওলাও কৰে নহ'লে আমাকো ওলাই দিব লাইনৰ বিল নলয় আমি কিবাকে চলি আছোঁ ইয়াতে বিন্দাছ মালিকক সেইকাৰণে চব কথাতে হাঁহ তুমিও ক'বা হাঁহ যিয়ে নকওক তুমি অকল হাঁহ বুলি ক'বা দিয়ক ঠিকে কৈছে দিয়ক নহ'লে আমাক কোনোবা যে ওলাই দিব সেয়ে এতিয়া কিবা এটা চলিটো আছোঁ ন লাইনৰ বিল নলয় টেনশ্যন নাই না হাঁহ বুলি কওঁতে কি কিবা কষ্ট আছে নেকি অকল হাঁহ ব'লা এতিয়া হা কি উল্টা মোৰ ব্ৰাছ মই উল্টাকে ঘূ চিধাকে ঘূ তহঁতেতো পইচা দিয়া নাই আৰু বেছি ডিষ্টাৰ্ব হৈছে যদি তহঁতে ওলাই যাব পাৰা ৰুমৰ পৰা কি হৈছে মালিকক উল্টা বুলি কৈছে উল্টা বুলি কৈছে ঠিকে আছে সিহঁতে ওলাই দিলেও ভাল পাওঁ তেতিয়া আমি এই দুটা ৰুম অকলে ল'ব পাৰিম টেনশ্যন নাই হয় না ভালে হ'ব আজি খেদবই নেকি দিলে ভাল হ'ব ন আজি ওলাই দিলে ভাল আছিল তাকেতো উল্টা বস্তুটো উল্টা নকয় কি বুলি ক'ম চিধা বুলি ক'ম নেকি কি আৰু উল্টা বুলিয়ে কৈছা তহঁতে ওলাও ঘৰৰ পৰা ওলাও এতিয়াই ওলাব লাগিব তহঁতে ঘৰৰ পৰা কমে উল্টা বুলি কমে আপনি উল্টা কাম কৰি থাকিব উল্টা বুলি নকয় কি চিধা বুলি ক'ম নেকি ৰাখো আপোনাৰ ৰুমটোক লৈ বহুত বাহাদুৰি দেখা থাকে আপনি নাথাকিলি নাই ওলাও তহঁতে যাম আজি বেলেগত যাম যা আমি এতিয়া যা বেলেগত যাওঁ ব'লা এই ওলাও তুম গোটেই বস্তু আনিব আন খালি চিজিত ধৰবা দেখছা মই সেইকাৰণে কওঁ পাগলবোৰে যিয়ে নকৰক কিয়া অকল হাঁহ সিহঁতক খেদি দিলে এতিয়া মালিক দাদা সিহঁতে গেল নেকি সিহঁতে গেল মোৰ কথা নুশুনলি চবেই যাব লাগিব হৈ দিয়কচোন কি বোলে আমাক এইটো ৰুম লাগছিল লওঁ নেকি নে এইটো ভেন্দাটো গেলাকে সিহঁতেতো গেলে ৰুমটো খালী আছে পাবি ৰুমটো কিন্তু এটা কথা ভাবছো মই কি আগতে 2000কে ভাড়া আছিল নহয় এই মাহৰ পৰা 3000কে দুটা ৰুম ল'লে 6000 টকা দিব লাগিব